Happy birthday to Miss Mayuri. কি বুলি কম মোৰতো বাৰ্থডে নাপাতে কিয় যে মই বুঢ়ী হৈ গলো সেইকাৰণে পাতিব guys vlog হেতু আহিব তো চলো লেটস কন্টিনিউ উইথ দিস vlog প্লাম বডি লাভিংৰ পৰা মোক কিছুমান প্ৰডাক্টছ পঠিয়াইছে আৰু ইহঁতে খুজিছে এটা অনেষ্ট ৰিভিউ So here comes our first one, a shower gel. এইটো যোনটো বডি ৱাছ হয় এইটো একদম মানে ঘঁহিলে একদম সুইট আৰু একদম ৰিফ্ৰেছিং ফিল হয় It contains olive oil to give you hydrated skin after a shower. And also its other variants like the Hawaiian Rumba contains passion fruit and coconut extracts to detoxify and soothe your skin. Or kid you not, it gives a fresh, exciting fragrance with pleasant notes of blooming orchids. এইটো প্লাম বডি লাভিংৰ বডি অইল এইটো ভ্যানিলা ভাইবস নেক্সট হৈছে প্লাম বডি লাভিংৰ এইটো বডি মিষ্ট হয় ভ্যানিলা ভাইবস ইয়াৰ এটা ভ্যানিলা ফ্ৰেগ্ৰেন্স আছে সুইট ৱাৰ্ম আৰু এইটো থ্যালেট ফ্ৰী হয় এলো ইনফিউজড হয় বাট এটা ডিমেৰিট আছে যে এইটো 2 to 3 আৱাৰ্ছ লাষ্ট কৰিব বেছি টাইম নাথাকে বাট দ্য ফ্ৰেগ্ৰেন্স ইজ ভেৰি নাইস ইউ ক্যান ক্যাৰি ইট এনিৱেৰ Just make your body feel positive. Love every inch. Plum Body Loving is a 100% vegan, cruelty-free and nasty-free bath and body brand. An affordable line of products with something for everyone. Sustainably sourced Brazil nut oil and aca extracts from Brazil are used in their products. তো গাইজ আপোনালোকে যদি এইকেইটা প্ৰডাক্ট কিনিব বিচাৰিছে তেনেহ'লে ডেছক্ৰিপশ্যন বক্সত লিংকছ কেইটা দিয়া আছে ৱেবছাইট দিয়া আছে আপোনালোকে তাত চেক কৰি ল'ব পাৰে Get up to 40% off on Plum Body Loving products and a lot of freebies. গাইজ ইমান গৰমত নহয় বাহিৰত ফটো উঠি আছিলোঁ ইমান ৰ'দ লাগিছে একদম কাপোৰ চাপোৰ সলাই পেলালোঁ এটালে পিন্ধি আছে বাৰু তো গাইজ কৈ আছোঁ যে কৰোণা টাইমত ক'তো মানে ওলাই যোৱা নাই তো মানে ছেফটি প্ৰিকশ্যন ৰাখি ঘৰতে মানে আমি এনজয় কৰিম বাৰ্থডে yes হয়নে বিকজ আমি সদায় সৰু সৰু বস্তুবিলাক সদায় এনজয় কৰিব লাগে তেতিয়া লাইফটো একদম হৈ যায় একদম সদায় নহ'লে লাইফটো এটা টেষ্টত থাকিলে একদম বৰিং হৈ যায় তো কেতিয়াবা এনজয়ো কৰিব লাগে হয়নে নহয় yes মানে মোৰ মানে এইবিলাক চব বাহানা এই বাৰ্থডেত খাব লাগিব যে ৰিপৰ্টাৰ মায়ুৰী শৰ্মা তুমি ইতনা হামিয়াই হিকটিয়াই ৰহি গো guys একদম বাৰ্থডে এক্সাইটমেন্টত একদম 5:30 উঠিছো একদম মাই গড মই তোমাৰ মেন ইয়ে কি কৰিছে মোৰ ফেভৰেট মটন বনাইছে মোৰ ফেভৰেট মটন আৰু এফালে মাই কি বনাইছে মায়া হা আৰু বুটৰ দালি বনাইছে আৰু এইবিলাক চব ঠিক কৰি দিছে পোলাও বনাব নেকি চাগে মায়ে ন मेरी शर्मा फिर से आ चुकी है तो खिलाड़ी को देख सकते हैं आप कितनी गुस्से में है करो करो मेरा बर्थडे है काम तो करना ही पड़ेगा बर्थडे टू काम কৰিছো মই কৰিম নেকি গাইজ যদি আপোনালোকৰ ঘৰত কাম কৰিবলৈ মানুহ লাগে তো ভাগ্যপ্ৰী ইজ ৰেডি টু গো নম্বৰ লিখিলা 1256789 ভিডিঅ'টো শেষ কৰি ৰাখি আছো গাইস মই ৰিপৰ্টাৰ মৰিশমা আকৌ আহি গলো আৰু গাইস মই আপোনালোকক এটা নতুন হেক দেখাব বিচাৰিছো যেতিয়া আপোনালোকে পিয়াজ কাটিব নহয় এই বস্তুটো একদম পিন্ধিব নাপাহৰিব আৰু বস্তুটো হ'ল এইটো চশমা मेरा बॉयफ्रेंड भी मुझे इतना नहीं रुलाया जितना मुझे आज ये प्यास रुला रहा है गाइस आजकल भाइको ब्रो एक्स तो बहुत आही আছে ভিডিওত মানে ন ভাইको ब्रो एक्स तुम ये वीडियो देख लो मेरा গাইজ ভিডিঅ'ৰ মেইন মানুহ সেইটো হৈছে স্বামীজি এই স্বামীজি ওচৰত আহোঁ বলক হাই ডেডু হাই পিতাশ্ৰী क्या कर रहे हो मेरा पैर देखो वाह ये सब गाइस स्वामीजी इमान हैंडसम धीरे धीरे আজি চুলি কাটি ললো শৰ্মেজি অ গাইস ये सब এইটো কি কাট দিছা তুমি বাটি কাট নে কি দিছা এইবিলাক বুঢ়া মানুহৰ কাট থাকে নেকি কি যে অলপ বেছি সেভেজ দি থাকে স্বামীজিয়ে তো গাইস আমি আবেলি আহি আছো মেইন ইন্তজাম লৈ পেলাই এতিয়া অকমান ৰেষ্ট কৰি লম গাইস যেতিয়া মই সৰু আছিলো তেতিয়া মানে বাৰ্থডে বুলি বহুত এক্সাইটেড আছিলো আৰু যেতিয়া প্ৰেজেন্টটো আহে ন মই হেখিনিতে মানে খুলি দিও মানে কেতিয়াবা মানুহক ক্লাছতো পেলাই দিও আৰু তো মানে বহুত এক্সাইটেড আছিলো বাট এতিয়া মানে এক্সাইটমেন্ট বিলাক কমি গৈছে যে মই বুঢ়ী হৈ ৰহি হো ধীৰে ধীৰে তো সেইকাৰণে বাট মই কিন্তু সঁচা কৈছো মই লাষ্ট কেক কাটিছিলো মই যেতিয়া ক্লাছ 5 আছিলো বাট এবাৰ মই ভাবিছো মই বাৰ্থডেটো সেলিব্ৰেট কৰিম মোৰটো বিকজ 100K সেলিব্ৰেচন আমি কৰাই নাই এতিয়ালৈকে মই ভাবিছো মোৰ বাৰ্থডে দিনাখনে কৰি দিম 100K সেলিব্ৰেচন আৰু মোৰে সুধি আছে পুটাৰ এজ কিমান মই সুধি আহোঁ এক মিনিট পুটাৰ তোৰ এজ কিমান তো গাইজ আজি তাই 14 হৈছে মই সেইটো নাজানো কি কওঁ আৰু তো ভিডিঅ'টো চাই থাকক আৰু আহি আছো
মই নহয় কেকৰ কাৰণে সদায় এক্সাইটেড হৈ থাকোঁ যে মই বাৰ্থডেত কেক খাব পাম মানে বেলেগৰ ঘৰতো যদি বাৰ্থডেত মাতে ন মোৰ সদায় চকু কেক মিহি ৰেতা আহে মানে মই কেক কেতিয়া খাব পাম আৰু ওচৰত ৰৈ থাকোঁ কোনোবাই মানে বুঢ়া মানুহ যদি ওচৰত পৰে ন তেতিয়া কয় মাইনা কেক পিচ তুমিয়ে খোৱা দিয়া তো তেতিয়াতো মই আৰু ভাল পাওঁ আহি আছোঁ 1 মিনিট ইমান জলদি আহিলি যে বাৰ্থডে খাবলৈ কেইটা বাজিছেনো এতিয়া 4টা বাজিছে মাংস হোৱা নাই বাৰ্থডে খাবলৈ আহিলে গাইজ এইটো মানে মোৰ খুৰাৰ ল'ৰা হয় মানে পাতলুটো দিদা थैंक यू गाइस गिफ्ट फर्स्ट गिफ्ट हम लोग के आलूही आ गया है ये लोग देखिए এইটো শুনিও কিবা এটা কোৱা তুমি এতিয়া যে ইমান মনে মনে আছো নাই কোৱা দেখো এই तुम हिंदी मुझे हिंदी मारते हो असमिया भांगा सिंगा वो उसमें बोलो नहीं अभी नहीं बाद में हाँ और रिसर्च में ये है ध्रुव और ये है ओपी वाह ओपी क्या आईलाइनर लगा के आई है वाह और ये है मेरा बच्चा अरे बेलून फुलागो जा গিফট আনিছিলে নাই अनिशा আনিছা গুড এতিয়া এটা কাম কৰা যোৱা বেলুন ফুলাগো যা নাই এতিয়া নহয় যা বেলুন ফুলাই গৈ গাইছ মই কৈছিলো নহয় প্ৰেজেণ্ট খুলি চাবই ইয়া চাওক প্ৰেজেণ্ট খুলি চাই আছে আৰু ধৈৰ্য নাই মানে প্ৰেজেণ্টত কোনোবা হেয়াৰ বেণ্ড দিছে তো মই মাৰি ল'লোঁ বহুত ধুনীয়া লাগিছে মোক দেখাত হেয়াৰ বেণ্ডডাল মোকে বেছিকৈ ভাল লাগিছে তো বল এই অপি বেলুন ফুলাব লাগে I love balloons লাগে বহুত বেলুন ফুটি যায় বুলি মুখত গাইস নিজৰ বাৰ্থডেতে কাম কৰি আছো চাওক देखो काम करने वाली बाइक ये देखो धरती का बोझ लगा रही है बेलून फुलाने के लिए और ये देखो बिंदास खाने वाले भाई उसको काम करने के लिए मैंने आदत नहीं है मैंने सो दैट्स व्हाई मैंने वो मैंने हम सो दैट्स व्हाई मैंने আমি মানে তাক মানে কাম কৰিবলৈ মানে দিয়াকে নাই মানে নাই বেলুন ফুলাই ৰেডি কৰি ৰাখিবি তোহঁতে মই আহি আছো इसे मारो इसको खुद तो पैसे तुमने गाइस मैं मयूरी रिपोर्टर गाइस मैं रिपोर्टर मनीषा आ चुकी हूँ और देख सकते हैं कि डेकोरेशन हाफ हो चुका है मतलब हो ही चुका है मतलब ज्यादातर है कि नहीं मैं ना मैंने वीडियो तो गाइस मैं रिपोर्टर मनीषा फिर से आ चुकी हूँ यस के मारो उफ এয়া মই লগাইছো मैं ইয়াৰ আৰু আমাৰ মৰমৰ অপি সিং অপিয়ে বহুত হেল্প কৰি দিছে কেমেৰা ওমেন অপি আমাৰ কেমেৰা ওমেন তো আমি ৰেডি হৈ আহোঁ বলক फाइनली गाइस मेन मानू आ ही गल हम लोग के घर का सब लोग ब्लैक पहन रहे हैं और मैं ये ग्रीन हाँ और तुम सॉरी सुख के उधर से क्या देख रहे हो भाई आ जाओ আমি মানে অকমান টাচ আপ কৰিছো কাৰণে মোৰ মানে যোনজনী বেষ্ট ফ্ৰেণ্ড তাই ভাবিছে অলপ মানে টাচ আপ কৰে সেইকাৰণে লুকৰ ঘৰত আহি পেলাই লুকৰ ব্ৰাছ দি মেকআপ কৰি আছে आगे मेकअप कर रही है हाँ देख हम लोग काटेंगे केक আৰু এইটো আছে খক মেইন খক ই অথনি বা চিঞৰি আছে কেকটো জলদি কাট नो मैम नो आई एम नॉट सीरिंग তো ঠিক আছে গাইস আমি এটা কেকটো কাটো বলক उल्टा ओ এটা উল্টা লগাইছো মই ইফালে ভিডিও কৰিম ন এই 14 লগাইছে চাও ওয়াও क्या 14 না জানো 41 ফলাপা अरे 40 41 এনেকুৱাই হয় এইটো 14 41 হৈছে এইটো হৈছে না অ কি হৈছে কিন্তু হ্যাপি বাৰ্থডে তে ফলাই এ বাৰ্থডে হ্যাপি বাৰ্থডে সিস কথা উল্টা হল চুপ নাম তো याद আছে চুপ দে কেনে দে বাৰ্থডে काजिया जरूरी है 오늘도 슬쩍슬쩍 바라만 보고 있네 내게 나타나준 너 난 아무 말도 할 수가 없었지 첫눈에 반한다는 이야기가 널 보는 순간 이해가 됐어
매번 야야야야야 불러 널 야야야야 내 맘을 고백하려고 타이밍만 보는 나 그런 나를 넌 보며 왜 그러냐고 묻네 너 때문에 গাইজ এয়া খানা চলি আছে আপোনাৰ বিয়াৰ খানা বহুত ভাল লাগিছে খাই বাৰ্থডে কেনেকুৱা লাগিছে অপি মতি খাই পেলাই অপি মতি মানে মতি কোৱা নাই নামটো মানে মতি খালে খালে ये मांस खाले मजा खाले मांस खाले तुम दाली क्यों खा रहा है मांस खाओ खाओ गुड रुको खा গাইজ আমাৰ শেফ এয়া হৈছে কি নামটো কি আপোনাৰ শৰ্মেনি হয় আমাৰ শৰ্মেনি আমাৰ মেইন শেফ হয় দে খা I can't forget the day we met. Your eyes so blue, me piercing through. I can't forget the day we met. Your smile so bright, it made me swoon. Our love is like a summer's day. If you like this video, like, comment and share and subscribe. And after subscribe, don't forget to click the bell icon to get new notifications of our video. And guys, thanks for all your wishes. Bye guys. You're everything. When I see it all, I knew that you were mine. I'm in love with your hair, your lips, your silhouette in the moonlight shine. With my love, you won't ever be